নমস্কাৰ, স্মাৰ্ট ইন আছামলৈ স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ অধীনত 40,697টা পদ খালী হৈ আছে। ৰাজ্যৰ বিভিন্ন বিভাগত যেনে তৃতীয় বৰ্গৰ বাবে গঠিত বিভিন্ন ধৰণৰ বিভাগত 7,650টা পদ খালী হৈ আছে। চতুৰ্থ বৰ্গৰ 5,000টা পষ্ট খালী হৈ আছে। অসম লোকসেৱা আয়োগত 1,208টা পদ খালী হৈ আছে। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত 10,050টা পোষ্ট আছে। মাধ্যমিক শিক্ষা সঞ্চালকালয়ত 9,717টা পোষ্ট আছে। এনেদৰে বিভিন্ন বিভাগত টোটেল 40,697টা পদ খালী হৈ আছে। এই কথা যোৱাকালি হৈ যোৱা বাজেট অধিৱেশনত স্পষ্ট কৰা হৈছে। এতিয়া প্ৰশ্ন হৈছে সকলোৰে মনত যে ADRE 3.0 আহিব নেকি এই পোষ্টসমূহ পূৰণ কৰাৰ কাৰণে। একচুৱেলি ৰিয়েলিটিটো কি হয় সেই বিষয়ে আমি আলোচনা কৰিম। ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈ চাই থাকিব। প্ৰথমতে আপোনালোকক জনাব বিচাৰিছোঁ, আপোনালোক যিসকলৰ মনত এই প্ৰশ্নটো হৈ আছে যে যিহেতু যোৱাকালি এই কথাটো জনাইছে 40,697টা পদ খালী হৈ আছে, গতিকে ইয়াৰ পৰিপ্ৰেক্ষিতত পুনৰ ADRE 3.0ৰ জৰিয়তে এই বৃহৎ নিযুক্তিটো নিৰূপণ কৰা হ'ব নেকি আপোনালোকে নিশ্চয় ভাবিছে। কিন্তু এইটো আপোনালোকৰ সম্পূৰ্ণ এটা ভুল ধাৰণা। ADRE 3.0 হয় নহয় সেইটো পিছৰ কথা, কিন্তু ADRE 3.0ৰ জৰিয়তে এই পোষ্টসমূহ পূৰণ কৰা নহয়। কাৰণ 40,697টা যি বিভিন্ন বিভাগত পদসমূহ খালী হৈ আছে, সেই পদসমূহৰ ইতিমধ্যে ৰিকুৱাৰমেণ্ট প্ৰচেছ চলি আছে, য'ত আপোনালোকৰ ৰিচেণ্টলি যি ADRE 2.0ৰ ৰিজাল্ট ঘোষণা কৰা হ'ল, লিখিত পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰা হ'ল, তাত আপোনালোকৰ প্ৰায় 12,000 পোষ্ট আছিল। আৰু সেই 12,000 পোষ্টৰ তৃতীয় বিভাগত 7,650টা আৰু চতুৰ্থ বিভাগত 5,000, টোটেল 12,000 ছামথিং পোষ্ট আছিল। এই পোষ্টসমূহৰ ইতিমধ্যে ৰিকুৱাৰমেণ্ট প্ৰচেছ চলি আছে। লগতে আপোনালোকৰ যি প্ৰাথমিক শিক্ষা সঞ্চালকালয় 10,050টা পোষ্ট আছে, এই পদসমূহৰ কাৰণে ইতিমধ্যে আপোনালোকৰ 5,000 ছামথিং পোষ্টৰ কাৰণে LP UPৰ এডভাৰটাইজমেণ্ট জাৰি কৰি ইতিমধ্যে এপ্লাই কৰিছে। মেৰিট লিষ্ট প্ৰকাশ হ'বলৈ বা ডকুমেণ্ট ভেৰিফিকেশ্যন হ'বলৈ বাকী আছে। আৰু বৰ্তমান সময়ত প্ৰায় 4,500 LP UPৰ ৰিকুৱাৰমেণ্ট প্ৰচেছ আৰম্ভ হৈছে। অনলাইন এপ্লাই বৰ্তমান সময়ত চলি আছে। গতিকে এই পোষ্টসমূহ গোটেইবিলাক পোষ্টৰ স্বাস্থ্য বিভাগৰ পোষ্টসমূহৰো বা যি ইয়াত অসম আৰক্ষীৰ গৃহ বিভাগৰ কথা কৈছে তাতেও প্ৰায় 6,000 ছামথিং পোষ্ট আছে। এই গোটেইবিলাক ৰিকুৱাৰমেণ্ট প্ৰচেছ বৰ্তমান সময়ত চলি থকা হৈছে। আৰু এই কথাটো এইকাৰণে কৈছে যে এই যিবিলাক পোষ্টৰ ৰিকুৱাৰমেণ্ট প্ৰচেছ চলি আছে, প্ৰায় 40,697টা পদৰ ৰিকুৱাৰমেণ্ট প্ৰচেছ বৰ্তমান সময়ত চলি আছে। আৰু এই আটাইকেইটা পদৰ নিযুক্তি অহা অক্টোবৰ মাহত হ'ব বুলি মুখ্যমন্ত্ৰীক কোৱা প্ৰসংগত এই পোষ্টসমূহ এইটোৱে জনাইছে যে পোষ্টসমূহ খালী হৈ আছে। অহা অক্টোবৰ মাহত এই পোষ্টসমূহৰ নিযুক্তি একেলগে দিয়া হ'ব বুলি জনাইছে। গতিকে আপোনালোকৰ ADRE 3.0 আহিব পাৰে নাহিব পাৰে সেই কথাটো আমি ক'ব যোৱা নাই, কিন্তু ADRE 3.0ৰ জৰিয়তে এই পোষ্টসমূহ বা এই পদসমূহৰ নিযুক্তি কৰা নহয়। এই পদসমূহৰ নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে। এই কথাটো আপোনালোকক স্পষ্ট কৰিব বিচাৰিছোঁ। গতিকে আগন্তুক দিনবিলাকত ৰিকুৱাৰমেণ্ট এক্সাম নিশ্চয় নতুনকৈ আহিব, নতুনকৈ পাতিব। গতিকে আপোনালোকে প্ৰিপাৰেশ্যনটো চলাই যাওক। এইটো নহয় যে এই পোষ্টসমূহ ADRE 3.0 নহয়, গতিকে আৰু ৰিকুৱাৰমেণ্ট নাহে, এনেকুৱা নহয়। আপোনালোকৰ ৰিকুৱাৰমেণ্ট আহিব, হয়তো কমকৈ আহিব পাৰে, কিন্তু আপোনালোকৰ যিটো প্ৰিপাৰেশ্যন সেই প্ৰিপাৰেশ্যনটো চলাই যাওক। ভিডিঅ'টো এইখিনিয়ে আছিল। নিশ্চয় আপোনালোকে ইয়াৰ সত্যতাটো নিৰূপণ কৰিব পাৰিছে। একচুৱেলি ৰিয়েলিটিটো কি হয় আপোনালোকেও বুজি পাইছে। ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। আগলৈ এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। ধন্যবাদ।